হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই ভালে আছোঁ আৰু বাকী আমি আজি মেডাম এফিৰ কাৰণে অকণমান ওলাই যাবলৈ লৈছোঁ আৰু কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাম। মেডাম এফি কেনেদৰে আমাৰ মানুহজনৰ লগৰখিনিয়ে পাতে আৰু খুব ভাল লাগে। ব'লক তালৈ আপোনালোকক লৈ যাওঁ। এয়া মেডাম এফিলৈ আহিলোঁ। আচলতে ভিডিঅ'বিলাক মই নাই কৰা, মানুহজনে কৰিছিলে। তেওঁ মোক ক'লে যে ইউটিউবত দি দিবা, মই সেইটো কাৰণে ভিডিঅ'টো অকণ বনাবলৈ চেষ্টা কৰিছোঁ। আগে পিছেও এনেকৈ পাতে, খুব সৰুকৈ পাতে, বহুত ডাঙৰকৈ পতা নাই। লগৰখিনিয়ে মিলি পেলাই খায় আৰু কিন্তু এইবাৰ লগৰখিনিয়ে ক'লে যে আমাৰ মানুহকেইগৰাকীকো মাতি দিওঁ, আমি একেলগে ইয়াত খাম। সেইকাৰণে মোক লগৰখিনিয়েও ফোন কৰিলে, মাতিলে, আহিছোঁ আৰু ওলাই। তাকে আপোনালোকক অকণমান দেখুৱাওঁ বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আহোমসকলৰ মতে মেডাম এফি মানে কি জানিবলৈ চাগে নিশ্চয় আমাৰ সকলোৰে মন যায়। মে মানে হৈছে প্ৰাৰ্থনা আৰু দাম মানে হৈছে মৃতক বা মৰি যোৱা উপৰিপুৰুষসকল আৰু ফি মানে হৈছে দেৱতা, মেডাম এফি। আৰু আহোমসকলে এই কথা বিশ্বাস কৰে যে তেওঁলোকৰ উপৰিপুৰুষসকল মৰি যোৱাৰ পিছত দেৱতা শাৰীলৈ যায়গৈ আৰু স্বৰ্গৰ পৰা নাতিপতিসকলক ৰক্ষণাবেক্ষণ দি থাকে। আৰু সেইকাৰণে এই দিনটোত তেওঁলোকে উপৰিপুৰুষসকলৰ কাৰণে প্ৰাৰ্থনা কৰে। আগতে হয়তো যেতিয়া তেতিয়াই প্ৰাৰ্থনা কৰে উপৰিপুৰুষসকলক লৈ, কিন্তু জানুৱাৰী মাহৰ 31 তাৰিখটো তেওঁলোকে ধৰি লৈ পেলাই এনেদৰে প্ৰাৰ্থনা কৰা এটা পৰ্ব বা অনুষ্ঠান, পূজা বুলি কয় আৰু তেওঁলোকে পাতিবলৈ চেষ্টা কৰে। আৰু আমাৰ অসমত এই মেডাম এফি কেতিয়াৰ পৰা প্ৰচলন হ'ল বাৰু? আমাৰ অসমত 1228 চনত যেতিয়া চুকাফা অসমলৈ আহিছিল, তেতিয়া তেওঁৰ লগত এজন বুৰঞ্জী লেখক এজন আহিছিল। তেওঁৰ নাম হৈছে মৌমুন মৌমাই। তেওঁ দেওধাই আছিল আৰু তেওঁৱেই পূজাভাগ অসমলৈ লৈ আহিছিল আৰু এই পূজাভাগ তেতিয়াৰ পৰা প্ৰচলন হ'ল। আৰু প্ৰথম এই পূজাভাগ পাতিছিল টিপামৰ বুঢ়া ডাঙৰীয়া থানত। মেডাম এফি মই আপোনালোকক বুজাই আছোঁ যে প্ৰাৰ্থনা। আপোনালোকে চাগে ভাবিছে ক'ত প্ৰাৰ্থনা কৰিছে, কি পূজা কৰিছে, ইয়াততো ভিডিঅ'ত একোৱে দেখা নাই। আপোনালোকেও দেখা নাই, ময়ো দেখা নাই। আচলতে ভিডিঅ'খিনিতো মই কৰাই নাই। আৰু মানুহজন যেতিয়া আহিছিল তাৰ আগতেই প্ৰাৰ্থনা বা পূজা এনেকৈ কৰিলে। তথাপিও অকণমান ক্লিপ ধৰি ৰাখিছিলে তেওঁ, সেইখিনি মই আপোনালোকক পাছত দেখুৱাই দিম কেনেকৈ মৃতকক দি প্ৰাৰ্থনা কৰে বা কি কৰে কি নকৰে। এয়া লগৰখিনিয়ে ধুনীয়াকৈ এনজয় কৰি আছে আৰু এইপিনে এয়া দাদা বহি আছে আৰু সেইপিনে বনাই থকাটো আপোনালোকক অকণ দেখুৱালোৱেই। আৰু এইফালেদি এটা ৰাস্তা আছে, তাত গৈ পেলাই লগৰখিনি ধুনীয়াকৈ ডিছকাছ কৰি আছে। এয়া কৈছে যে এনেকৈ হাত দি দেখাইছে আৰু এইপিনে লগৰ দুজন এনেকৈ আহিছে। আমাৰ মানুহজনতকৈ সৰু হ'ব বাৰু। তাকে কৈছে চান্তনিজা বহুত ধুনীয়াকৈ খাইছোঁ, একদম আপোনালোকেও খাব, পূৰা এনজয় কৰিব বুলি কৈছে। আৰু এইফালেদি ৰাস্তাটো গৈ পেলাই অকণমান গৈ আপোনালোকে দেখিব মোৰ মানুহজনৰ লগৰখিনি একদম ধুনীয়াকৈ বহি ফুল এনজয় কৰি আছে। আৰু আজিৰ দিনটো তেওঁলোকৰ কাৰণে এটা ডাঙৰ দিন, মেইন ফেষ্টিভেল আহোমসকলৰ মতে। আৰু গোটেইখিনি আহোম সম্প্ৰদায়ৰ লোকেই আছিলে আৰু এই লগৰখিনিয়ে ধুনীয়াকৈ বহি পূৰা এনজয় কৰি আছে। আজিৰ দিনটোততো তেওঁলোকৰ নিজৰ সেই কামটো কৰিবই আৰু সেইটোত আমি বেয়া পায়ো লাভ নাই। এইটো এটা ফেষ্টিভেলত কৰা কাম আৰু তেওঁলোকে ধুনীয়াকৈ বহি আছে, ধুনীয়াকৈ ডিছকাছ কৰি আছে, এনজয় কৰিছে। তাকে আমাৰ মানুহজনে ভিডিঅ'টো কৰিলে তেওঁলোকৰ লগৰখিনিয়ে এটা চিন হিচাপে ৰাখিবৰ বাবে। এয়া খাই শেষ, পূৰা মানে পৰ্ক পূৰা খাইছে আৰু তেওঁলোকে। আৰু বহুত আছেও, একদম বহুত বনাইছে, খাই আছে, এনেকৈ আলোচনা কৰিছে। এইখিনিলৈ আহি গ'লোঁ এতিয়া। এতিয়া ফ্লেগ হোষ্টিং কৰিছে, মই অকণমান দেখুৱাইছোঁ আপোনালোকক। এতিয়া আপোনালোকে দেখিছে এয়া কি কৰিছে, নিশ্চয় ভাবিছে এয়া আচলতে উপৰিপুৰুষসকলক মৃতকক দিয়া বুলি যে কয়, সেয়া তেওঁলোকে দিছে। জলপান বা মুৰ্গী এনেকৈ কিবা কিবি ধুনীয়াকৈ তামোল পাণ এনেকৈ ধুনীয়াকৈ তেওঁলোকে আগবঢ়াইছে, মৃতকক দিয়া বুলি কয়। কিন্তু পূজাভাগ কৰিছিল, কিন্তু ভিডিঅ'টোত মই দেখুৱাব নোৱাৰিলোঁ পূজাভাগ কৰা। কিছুমানে কোৱা মতে মানে আগদিনাখনেই কিছুমানে পূজা কৰে বা সেইদিনাখন ৰাতিপুৱা কৰে, তেনেকুৱা। পূজাভাগ দেখুৱাব নোৱাৰিলোঁ কাৰণ ভিডিঅ'খিনি কৰাও খেলিমেলি হ'ল। তথাপিও যিখিনি পাৰোঁ আপোনালোকক দেখুৱালোঁ। এয়া মৃতকক দিয়া প্ৰথা তেওঁলোকে কৰি আছে। মই যিখিনি নিজৰ ফালৰ পৰা জানো সেইখিনি ক'লোঁ আপোনালোকক মেডাম এফিৰ বিষয়ে। অকণমান ভুলো হ'ব পাৰে, আপোনালোকে যদি ভুল হয় বেয়া নাপাব। মই নিজে যিখিনি জানো সেইখিনি আপোনালোকৰ আগত ক'লোঁ। আৰু এই মৃতকক দিয়া প্ৰথা কৰি আছে, আপোনালোকে নিশ্চয় দেখিছে। তাৰপিছতে আৰু আমি ধুনীয়াকৈ খালোঁ আৰু খোৱাৰ পিছত আৰু ঘৰলৈ গুচি আহিলোঁ। এই মৃতকক দিয়া প্ৰথাটো শেষ হোৱাৰ পিছতে আমি সকলোৱে মিলি খালোঁ আৰু এনজয় কৰিলোঁ। আপোনালোকে বাৰু এতিয়া ভিডিঅ'টো চাই থাককচোন।
তুমি অনারে কি গলা হেই আচ্ছা অকল বয় হে বয় পাছলি আৰু বয় যায় হ্যাঁ বয় পাছলি আৰু বয় তো মানজন নহলা তুমি এয়া আমি খাই আছোঁ খুব ধুনীয়াকৈ লোকেল চিকেন গ্ৰেভি বনাইছিল পনীৰৰ এখন তৰকাৰী বনাইছিল আৰু ইপিনে পৰ্কটোতো থাকিবই কিন্তু মই পৰ্ক নাখাওঁ সেইটো কাৰণে মই বাকীকেইটা আইটেমছ বহুত ধুনীয়াকৈ খালোঁ চালাড তালাড বহুত ধুনীয়াকৈ বনাইছিল খুব ভাল লাগিলে আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকলৈ মোৰ বহুত বহুত মৰম বাই বাই